এডুব্লগ চেনেলৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ। অসম টেটত সহায় হোৱাকৈ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ এইটো প্ৰথম ভাগ। আজি আলোচনা কৰা বিষয়সমূহ হ'ল মিনিং অফ গ্ৰোথ অৰ্থাৎ বৃদ্ধিৰ অৰ্থ, মিনিং অফ ডেভেলপমেণ্ট বিকাশৰ অৰ্থ, ডিফাৰেঞ্চ বিটুইন ডেভেলপমেণ্ট এণ্ড গ্ৰোথ বিকাশ আৰু বৃদ্ধিৰ পাৰ্থক্য, ফেক্টৰ্ছ আৰু এফেক্টিং গ্ৰোথ এণ্ড ডেভেলপমেণ্ট বৃদ্ধি আৰু বিকাশক প্ৰভাৱিত কৰা দিশসমূহ আৰু শেষত প্ৰশ্ন কিছুমান আলোচনা কৰা হৈছে। বৃদ্ধি শব্দটো মানৱ দেহৰ পৰিমাণমূলক দৈহিক পৰিৱৰ্তনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ইয়াক জৈৱিক আৰু দৈহিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। দেহৰ গঠন, আকৃতি, ওজন, উচ্চতা আদি আমাৰ যেতিয়া ক্ৰমাগতভাৱে সময়ৰ লগে লগে বাঢ়ি যাব তেতিয়া এই প্ৰক্ৰিয়াটোক আমি বৃদ্ধি বুলি ক'ম। বৃদ্ধিক বস্তুনিষ্ঠ হিচাপে ব্যৱহাৰ কৰা হয় কিয়নো বৃদ্ধিক আমি কি কৰিব পাৰোঁ, দেখা পাব পাৰোঁ। এতিয়া যদি আমি এই ফটোখন চাওঁ তেতিয়া আমি দেখা পাম এতিয়া প্ৰতিটো স্তৰতে আমাৰ কি হৈ আছে, দেহৰ গঠন বাঢ়ি গৈ আছে, উচ্চতা বৃদ্ধি হৈ গৈ আছে, তাৰপাছত আমাৰ অংগ প্ৰত্যংগই সকলোবোৰ আমাৰ কি হৈছে, বৃদ্ধি হৈছে। গতিকে বৃদ্ধিটো সদায় কি কৰা হয়, দৈহিক আৰু জৈৱিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। মাতৃগৰ্ভত ভ্ৰূণ স্থাপিত হোৱাৰ পাছৰে পৰা পৰ্যায়ক্ৰমে কি হয়, আমাৰ অংগ প্ৰত্যংগ, মস্তিষ্ক, স্নায়ৱিক গঠন, দেহ কংকাল, মাংসপেশী, তাৰপাছত পাকস্থলী, হাৰ্ট আদি আমি সকলো কি হয় পৰ্যায়ক্ৰমে কি হ'বলৈ, বৃদ্ধি হ'বলৈ ধৰে। আৰু এইবিলাক বস্তু আমি কি কৰিব পাৰোঁ, দেখা পাব পাৰোঁ। আৰু বৃদ্ধিৰ এটা আমাৰ কি আছে, নিৰ্দিষ্ট সময়সীমা আছে। যেনেকৈ এই সৰুৰ পৰা এইখিনিলৈকে আমাৰ কি হৈছে, সকলোখিনি কি হৈছে, আমাৰ দেহৰ অংগ প্ৰত্যংগ কি হৈছে, বৃদ্ধি হৈ গৈছে। এটা ষ্টেজত আমি যোৱাৰ পিছৰ পৰা তাৰ পিছত আমাৰ কি নহয়, দেহৰ অংগ প্ৰত্যংগ আমাৰ বৃদ্ধি হৈ গৈ নাথাকে। গতিকে আমি এইটো ক'ব পাৰোঁ যে বৃদ্ধিটো সদায় দৈহিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। দেহৰ আকৃতি, গঠন, উচ্চতা এই সকলোখিনি বস্তু আমাৰ কি বুলি কোৱা হয়, বৃদ্ধিৰ ক্ষেত্ৰত আহি পৰে। বৃদ্ধিক আমি জুখিব পাৰোঁ কাৰণ আমি এইটো বৃদ্ধি আমাৰ নিজৰ দেহৰ বৃদ্ধিটো আমি কি কৰিব পাৰোঁ, দেখা পাওঁ। এতিয়া আমি বিকাশ মানে কি চাই লওঁ। বিকাশৰ এটা উপাদান হ'ল বৃদ্ধি, এইটো মন কৰিবলগীয়া। বৃদ্ধি বিকাশৰ উপাদান নহয়, কিন্তু বিকাশৰ উপাদান হ'ল কি, বৃদ্ধি। অৰ্থাৎ বিকাশ বুলি ক'লে আমাৰ বহল অৰ্থত বুজায় বিকাশটো, আৰু বৃদ্ধিটো সদায় আমাৰ চমু অৰ্থত, কিয়নো বৃদ্ধিৰ এটা নিৰ্দিষ্ট সময়সীমা আছে আৰু বিকাশৰ কি নাই, নিৰ্দিষ্ট কোনো সময়সীমা নাই। বৃদ্ধিটো জন্মৰ পৰা আৰম্ভ কৰি পেলাই এটা ষ্টেজত আমাৰ কি হৈ যাব, স্তব্ধ হৈ যাব। কিন্তু বিকাশটো ইয়াতে যেনেকৈ লিখা আছে, বিকাশটো আমাৰ দৈহিক পৰিৱৰ্তনে সৃষ্টি কৰা আমাৰ কৰ্মদক্ষতা, দৈহিক পাৰদৰ্শিতা আদি আমাৰ কি কৰা হ'ব, বুজোৱা হ'ব। বিকাশৰ ক্ষেত্ৰত কি বুজোৱা হয়, দৈহিক, মানসিক, সামাজিক, নৈতিক, আৱেগিক আদি বহল ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বিকাশ বুলি ক'লে আমি গোটেইখিনি বুজি পাম। জন্মৰ পৰা মৃত্যুলৈকে আমাৰ গোটেইখিনি আমাৰ বিকাশৰ আওতাৰ ভিতৰত আহি পৰিব। মানুহৰ বিকাশটো অবিৰাম গতিত সংঘটিত হৈ থাকে, ইয়াতে লিখাই আছে বিকাশ অবিৰতভাৱে চলা এক প্ৰক্ৰিয়া। আৰু বিকাশটো আমাৰ কি হ'ব, যিহেতু বৃদ্ধিটো বিকাশৰ এটা উপাদান নাইবা অংগ বুলি আমি ক'ব পাৰোঁ, গতিকে বিকাশটো আমাৰ কি হ'ব, গুণগত আৰু সংখ্যাগত দুয়োটাই হ'ব। যদিও আমি বৃদ্ধিৰ দৰে আমাৰ বিকাশটো আমি কি কৰিব নোৱাৰোঁ, দেখা নাপাওঁ। সেইকাৰণে বৃদ্ধিটো আমাৰ যেনে দেহৰ আকৃতি আমি যেনেকৈ জুখিব পাৰোঁ চেণ্টিমিটাৰত, মিটাৰত, আমি যেনেকৈ আমাৰ উচ্চতা আমি জুখিব পাৰোঁ, ওজন জুখিব পাৰোঁ, কিন্তু ঠিক তেনেদৰে আমি কি কৰিব নোৱাৰোঁ, বিকাশক জুখিব নোৱাৰোঁ। কিন্তু আমাৰ পাৰদৰ্শিতা কিমান, আমাৰ IQ কিমান, সেইবিলাক আমি নিজে জানো। আমাৰ কি আছে, তেনেকুৱা ধৰণৰ পৰীক্ষা আছে, তেনেকুৱা ধৰণৰ পদ্ধতি আছে যাৰ জৰিয়তে আমাৰ পাৰদৰ্শিতাসমূহ জোখা হয়। গতিকে বিকাশটো আমাৰ কি হ'ব, গুণগত আৰু সংখ্যাগত দুয়োটাই হ'ব, কিয়নো বৃদ্ধিটো হৈছে কি হয়, বিকাশৰ এটা অংগ বা উপাদান। আৰু বিকাশটো আমাৰ অবিৰতভাৱে চলিব। বিকাশ সাধাৰণতে আমাৰ সামাজিক, নৈতিক, আৱেগিক, মানসিক এই গোটেইখিনি বস্তু আমাৰ কিহৰ ভিতৰত আহি পৰিব, বিকাশৰ ভিতৰত আহি পৰিব। আৰু ব্যক্তি পাৰ্থক্য অনুসৰি আমাৰ বিকাশ কি হ'ব পাৰে, কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত মন্থৰ হ'ব পাৰে, কিছুমানৰ ক্ষেত্ৰত তীব্ৰ হ'ব পাৰে। আমি সকলোৱে জানো আমি এজনে আনজনৰ পৰা কি পৃথক। গতিকে ব্যক্তি পাৰ্থক্য হিচাপে বিকাশো প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰতে কি হয়, নিজস্ব নিয়মৰ মাজেৰেহে কি হয়, আগবাঢ়ে। আৰু লিংগৰ ক্ষেত্ৰতো হ'ব পাৰি, ল'ৰা ছোৱালীৰ পাৰ্থক্যৰ ক্ষেত্ৰতো হ'ব পাৰি। সেই হিচাপেও আমাৰ বিকাশ কি হোৱা যায়, বেলেগ বেলেগ হোৱা
দেখা যায়। গতিকে আমি বিকাশ মানে বুজি পালোঁ, বিকাশ মানে হ'ল কি গোটেইখিনি বস্তু মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেইখিনি বস্তু আমি যি অভিজ্ঞতা আহৰণ কৰিম, অৰ্থাৎ আমাৰ বৃদ্ধিৰ জৰিয়তে আমাৰ কি হ'ল দেহৰ অংগ প্ৰত্যংগ আমাৰ কি হ'ল বৃদ্ধি হ'ল, কিন্তু সেই অংগ প্ৰত্যংগ আমাৰ মস্তিষ্কৰ জৰিয়তে আমাৰ চিন্তাৰ চৰ্চা আমি কি কৰিম সেই অংগ প্ৰত্যংগ এই গোটেইখিনি বস্তু কিহৰ ভিতৰত আহি পৰিব, বিকাশৰ ভিতৰত আহি পৰিব। যেনেকৈ ফৰ এক্সাম্পল আপোনালোকে এতিয়া অসম টেট দিব, অসম টেট দিয়াৰ কাৰণে আপোনালোকে কি কৰি আছে, এতিয়া সাপোজ এই ভিডিঅ'টো চাই আছে, এতিয়া আপোনালোকে যে পৰীক্ষাত বহিব যি লিখিব সেইটো চিন্তা গোটেইখিনি আপোনালোকৰ অভিজ্ঞতাটো বিকাশৰ মাজত আহি পৰিব। আৰু কেনেকৈ লিখিব, আপোনালোকে হাতেৰে লিখিব, আপোনালোকে যে কলমটো ধৰিব, আপোনালোকৰ আঙুলিৰ বিকাশ হ'ব লাগিব, হাতৰ বিকাশ হ'ব লাগিব, গতিকে সেইটো বস্তুটো আহি পৰিব বৃদ্ধিৰ ফলত। আৰু গোটেইখিনি বস্তুক আমি একেলগে মিলি পেলাই ক'ব পাৰিম কি যে আপোনাৰ ইমানখিনি বিকাশ হৈছে। আৰু আপোনাৰ দেহৰ অংগ প্ৰত্যংগ আপোনাৰ মস্তিষ্কৰ চিন্তা চৰ্চা কেনেকৈ কাম কৰে মস্তিষ্কৰ, সেই হিচাপে আপোনাৰ কি কৰা হ'ব, এই পৰীক্ষাটোৰ বা এই অসম টেটৰ মাধ্যমেৰে আপোনাৰ কৰ্ম পাৰদৰ্শিতাটো কি কৰা হ'ব, চোৱা যাব। গতিকে আমি ক'ব পাৰোঁ যে বিকাশটো প্ৰথমতে হ'ল অবিৰতভাৱে চলি থাকে জন্মৰ পৰা মৃত্যুলৈকে। বিকাশ বহল অৰ্থত ব্যৱহাৰ কৰা হয় কিয়নো গোটেইখিনি মানুহৰ জীৱনৰ অভিজ্ঞতাৰ ফলত আমাৰ সামাজিক আমাৰ বিকাশ হয়, আমাৰ নৈতিক বিকাশ হয়, আৱেগিক বিকাশ আছে, গোটেইখিনি বস্তু বিকাশৰ ভিতৰত আহি পৰিব। বৃদ্ধিটো বিকাশৰ এটা অংগ। এতিয়া যদি আমি এই ফটোখন চাওঁ তেতিয়া আমি গম পাম যে এতিয়া একেবাৰে সৰুৰ পৰা একেবাৰে আমাৰ বৃদ্ধ অৱস্থালৈকে দিয়া আছে। গতিকে এই যে প্ৰতিটো স্তৰ আমি যে পাৰ কৰিম জীৱনত, জন্ম হ'ম, আমি স্কুল যাম, তাৰপাছত আমি কাম কৰিম, তাৰপাছত আমাৰ সাংসাৰিক জীৱন, তাৰপাছত আকৌ আমি বৃদ্ধাৱস্থা, একেবাৰে লাইফ চাইকেলটোতে দেখুওৱা হৈছে। গতিকে ইয়াৰ জৰিয়তে আমি গম পাওঁ যে কি এইখিনি গোটেইখিনি সামৰি ইয়াতে আমাৰ বৃদ্ধিও হৈছে, আমাৰ আৱেগিক বিকাশো হৈছে, সামাজিকভাৱে আমি কি হৈছোঁ, আমাৰ বিকাশ হৈছে। এই গোটেইখিনি বস্তুখিনি আমাৰ কিহৰ ভিতৰত আহি পৰিব, বিকাশৰ ভিতৰত আহি পৰিব। প্ৰথমটো দিয়া আছে যে বৃদ্ধি কি দৈহিক, প্ৰথম আমি গমেই পাওঁ বৃদ্ধি মানে হ'ল দৈহিক, অকল দৈহিক আৰু জৈৱিক বিকাশটোৱে বুজাব। আৰু বিকাশটোৱে আমাৰ গোটেইখিনি জন্মৰ পৰা মৃত্যুলৈকে অবিৰতভাৱে আমাৰ যি অভিজ্ঞতাৰ জৰিয়তে আমি যি শিকিম তাতো বৃদ্ধিও থাকিব। গতিকে গোটেইখিনি বস্তু আমাৰ একেলগে কি বুলি ক'ব, বিকাশ বুলি ক'ব। তাৰপাছত বৃদ্ধিটো হৈছে যান্ত্ৰিকভাৱে সংঘটিত হয়। যান্ত্ৰিকভাৱে বুলি এইকাৰণেই কৈছে কিয়নো আমাৰ দেহৰ প্ৰতিটো অংগ প্ৰত্যংগ মাতৃগৰ্ভৰ পৰা এটা চাৰ্টেন এজলৈকে আমাৰ যেতিয়া বৃদ্ধিটো বন্ধ হৈ যাব তেতিয়ালৈকে আমাৰ প্ৰতিটো বস্তু ষ্টেপ বাই ষ্টেপ কি হ'ব, বৃদ্ধি হ'ব। সেইকাৰণে এইটোক যন্ত্ৰৰ নিচিনা বুলি কৈছে। প্ৰকৃতিৰ যিটো নিয়ম অনুসৰি যিমানখিনি যেনেকৈ বৃদ্ধি হ'ব লাগে ঠিক সেইটো প্ৰচেছতে আমাৰ কি হ'ব, গোটেই আমাৰ বডি ফাংচন, আমাৰ মাংসপেশী, তাৰপিছত উচ্চতা আমাৰ পূৰা ছিষ্টেমেটিকভাৱে ধুনীয়াকৈ বৃদ্ধি হ'ব। সেইকাৰণে এইটোক বৃদ্ধিক যান্ত্ৰিক বুলি কোৱা হৈছে। ইয়াৰ তুলনামূলকভাৱে বিকাশ আমাৰ কি হয়, যান্ত্ৰিক নহয়, উদ্দেশ্য প্ৰণোদিত। কিয়নো উদ্দেশ্য প্ৰণোদিত বুলি এইকাৰণে কৈছে, ফৰ এক্সাম্পল এতিয়া আপোনালোকে অসম টেট দিব, অসম টেট কিছুমানে দিব, কিছুমানে নিদিবও পাৰে। এতিয়া যিবিলাকে দিব সিহঁতৰ পৰীক্ষা দিয়াৰ ফলতো অভিজ্ঞতা হ'ব আৰু চিলেবাছখিনি পঢ়ি পেলাইও কিবা এটা অভিজ্ঞতা, আৰু অভিজ্ঞতাৰ ফলত কিবা নহয় কিবা এটা বিকাশ হ'ব। সেইটো চিন্তাধাৰাৰে হ'ব পাৰে, কিবা নহয় কিবা এটা হ'ব আৰু। কিন্তু যিবিলাকে নিদিয়ে সেইবিলাকৰ এইটো অভিজ্ঞতাৰ পৰা তেওঁলোক কি হ'ব, বঞ্চিত হ'ব। গতিকে এইটো উদ্দেশ্য প্ৰণোদিত। কাৰণ আমি উদ্দেশ্য কিছুমান আগত ৰাখিলেহে আমাৰ অভিজ্ঞতা, সেই হিচাপে আমাৰ অভিজ্ঞতা হয় আৰু তাৰ ফলস্বৰূপে আমি কিবা নহয় কিবা শিকোঁ। আৰু তাৰ পৰিণতিত আমাৰ গোটেই জন্মৰ পৰা মৃত্যুলৈকে আমাৰ কি হয়, বিকাশটো চলি থাকে। সেইকাৰণে এইটো উদ্দেশ্য প্ৰণোদিত যন্ত্ৰৰ নিচিনা নহয়। যেনেকৈ বৃদ্ধিটো আমাৰ ষ্টেপ বাই ষ্টেপ, প্ৰথমতে ছাপ'জ হাৰ্ট হ'ল, তাৰপাছত আমাৰ প্ৰথম হাৰ্টৰ পিছত এনেকুৱা ছিষ্টেমত যেনেকৈ যায় সেইটো ছিষ্টেমত আমাৰ বিকাশটো নহয়। তাৰমানে যিহেতু আমাৰ অভিজ্ঞতা কেতিয়াবা ভাল হ'ব পাৰে, কেতিয়াবা বেয়া হ'ব পাৰে। ভাল হ'লে আমি সেই কামটোৰ পৰা আকৌ কিবা ভাল আশা কৰিম, আকৌ কৰিম, বেয়া হ'লে সেইটো কামটো এৰি দিম আমি। গতিকে সেইকাৰণে উদ্দেশ্য প্ৰণোদিত বুলি কৈছে। বিকাশটো সদায় উদ্দেশ্য প্ৰণোদিত, ই যন্ত্ৰৰ নিচিনাকৈ ষ্টেপ বাই ষ্টেপ নহয় কেতিয়াও। তাৰপাছত কি আছে, বৃদ্ধিটো শৰীৰ বিজ্ঞানীসকলৰ আলোচনাৰ বিষয়। আৰু আমি জানোৱে বিকাশৰ স্তৰ তাতে বিভিন্ন ধৰণৰ কথা থাকে, দিশ থাকে, দৈহিকো থাকিব,
তাৰপিছত সামাজিকো থাকিব, নৈতিকো থাকিব, আৱেগিকো থাকিব। সেইকাৰণে কি কৰা হয়, বিকাশটো আমাৰ সাইকোলজিৰ বা মনোবিজ্ঞানীসকলৰ অধ্যয়নৰ বিষয়বস্তু। আমি যেতিয়া মানৱ স্তৰৰ বিষয়সমূহ স্তৰকেইটা পঢ়িবলৈ পাম তেতিয়া আৰু ভালদৰে এইখিনি কথা বুজি পাম। তাৰপিছত আমি বৃদ্ধি জুখিব পাৰোঁ। আমি হাত কিমান দীঘল, আমাৰ উচ্চতা কিমান, আমাৰ ওজন কিমান, আমি সেইবোৰ চেণ্টিমিটাৰ, কিলো, এইবিলাক ওজন আমাৰ যিবিলাক ধৰা আছে সেইবিলাক হিচাপে আমি অনুপাত হিচাপে জুখিব পাৰোঁ। কিন্তু আমি আমাৰ বিকাশটো আমি জুখিব নোৱাৰোঁ, যিহেতু আমি বিকাশটো আমাৰ ব্যৱহাৰত গম পাওঁ, আমাৰ আচৰণত গম পাওঁ, আমি সেইটো দেখা নাপাওঁ। গতিকে বিকাশটো আমি কি কৰিব পাৰোঁ, মূল্যায়ন কৰিব পাৰোঁ, এছেছমেণ্ট কৰিব পাৰোঁ, কিন্তু আমি জুখিব নোৱাৰোঁ। ঠিক যেনেকৈ এতিয়া আপোনালোকৰ টিচাৰ হোৱাৰ যোগ্যতা আপোনালোকৰ জুখিব নোৱাৰে, তেওঁলোকক মূল্যায়ন কৰা হ'ব যে কোনে কিমান ভাল, কিন্তু জোখাৰ কেপাচিটি কাৰণে আমি ক'ব নোৱাৰোঁ, দেখা নাপাওঁ সেইটো বস্তু। আমাৰ কথা বতৰা, আমাৰ আচৰণ, আমাৰ ব্যৱহাৰ, এই গোটেইখিনিতহে আমাৰ বিকাশটো দেখা পোৱা যায়। সেইকাৰণে বিকাশ আমি মূল্যায়ন কৰিব পাৰোঁ। বৃদ্ধি যেনেকৈ আমি বৃদ্ধি যেনেকৈ আমি মেজাৰমেণ্ট কৰিব পাৰোঁ, চেণ্টিমিটাৰ, এনেকুৱা ধৰণে আমি বিকাশটো মেজাৰ কৰিব নোৱাৰোঁ। বিকাশটো আমি কি কৰা হয়, এছেছমেণ্ট কৰিব পাৰোঁ। এতিয়া আমি আকৌ এবাৰ বিকাশটো আলোচনা কৰি ল'ম। বিকাশটো আমি আৰু পিছত পামেই, কাৰণ বিকাশৰ প্ৰিন্সিপলছ আছে, টাইপছ আছে, এইখিনি আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। তথাপি একেবাৰে সামৰণি হিচাপে বিকাশটো চাই লওঁ। বিকাশৰ এই গোটেই বৃত্তটো আমি বিকাশ, এই গোটেই বৃত্তটো যে আছে আমাৰ সেইটো বিকাশ, আৰু তাৰে ভিতৰত আছে কি আমাৰ এই চাৰিওটা আমাৰ উপাদান বিকাশৰ। এটা হ'ল বৃদ্ধি, সেইকাৰণে বৃদ্ধিটো যিহেতু বিকাশৰ উপাদান, সেইকাৰণে বিকাশটো আমাৰ কোৱান্টিটিভ আৰু কোৱালিটিভ বোথ হয়। মই এইকাৰণে এইটো কথা বাৰে বাৰে কৈছোঁ, কাৰণ প্ৰশ্নত কেতিয়াবা দিয়া থাকে যে ছাপ'জ ফৰ এক্সাম্পল কুৱেশ্যন যদি আহে যে বিকাশটো কি, কোৱান্টিটিভ, কোৱালিটিভ, পজিটিভ, নিগেটিভ এনেকৈ দিয়া থাকিলে তেতিয়া আমি বিকাশটো দিব লাগিব কোৱালিটিভ। যদি থাকে কোৱান্টিটিভ আৰু কোৱালিটিভ বোথ, তেতিয়া আমি বোথটো চুজ কৰিব লাগিব। গতিকে এইটো ভুল যাতে নহয়, সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে বিকাশটো কোৱান্টিটিভ এণ্ড কোৱালিটিভ বোথ হয়। তাৰপিছত সামাজিক স্থানান্তৰীকৰণ, অভিজ্ঞতা আছে, পৰিপক্কতা আছে। পৰিপক্কতাটো লাগে আমাক, গতিকে মই পিছৰ ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আলোচনা কৰি যাম। গতিকে এইখিনি হৈছে বৃদ্ধি আৰু বিকাশৰ মূল পাৰ্থক্য। এতিয়া আমি নেক্সট চাই লওঁ। এতিয়া আমি বিকাশক প্ৰভাৱিত কৰা দিশসমূহ চাম। এতিয়া প্ৰথমটোৱে হৈছে জৈৱিক দিশ। প্ৰথম দিশটো জৈৱিক দিশ। বংশগতিৰ উপাদানৰ প্ৰভাৱৰ শিশুৰ মানসিক যোগ্যতাৰ ওপৰতো থাকে। মানে বংশগতিৰ ফালৰ পৰা আমি আমাৰ মা দেউতাৰ ফালৰ পৰা আমি কিছুমান গুণ, দুখ, ক্ষমতা সেই হিচাপে আমি আহৰণ কৰোঁ। গতিকে জৈৱিক দিশটো ইম্পৰ্টেণ্ট বহুত, এই দিশটো বহুত ইম্পৰ্টেণ্ট। আমি মানুহ হিচাপে কিছুমান ক্ষমতা আমি জন্মগতভাৱে, মই ক'লোঁ জন্মগতভাৱে আমি জৈৱিকভাৱে আহৰণ কৰোঁ, আৰু ইয়াৰে কিছুমান প্ৰত্যক্ষভাৱে আমি মা দেউতাৰ পৰা আৰু কিছুমান আমাৰ পূৰ্বপুৰুষৰ পৰা আমি আহৰণ কৰোঁ। কিন্তু আমি প্ৰত্যক্ষভাৱে আমাৰ প্ৰায়খিনি বস্তু আমি গুণ দুখ যিখিনি জৈৱিকভাৱে আমি প্ৰত্যেকে আহৰণ কৰিব লাগে, সেইখিনি মা দেউতাৰ পৰা আহৰণ কৰোঁ, আৰু পৰোক্ষভাৱে আমাৰ পূৰ্বপুৰুষসকলৰ পৰা আহৰণ কৰোঁ। ঠিক তেনেকৈ আমিও আমাৰ পিছৰ প্ৰজন্মক আমাৰ যিখিনি জৈৱিকভাৱে আহৰণ কৰা গুণ ক্ষমতা সেইখিনি আমি আকৌ পিছৰ প্ৰজন্মক দি যাম। গতিকে এইটো এনেকৈ প্ৰচেছত চলি থাকে। সেইকাৰণে হয়তো আমাৰ কি বুলি কোৱা হয়, ফেমিলিৰ মানুহ আমি দেখাত একে দেখা যায়, ফেমিলিৰ মানুহবিলাক আমি দেখাত একে, ভাই ভনী একে দেখা যায়, আচাৰ ব্যৱহাৰো কেতিয়াবা একে হয়। তাৰ পাছত ফেমিলিত যদি কিবা প্ৰব্লেমো থাকে, ছাপ'জ মানসিক হ'ব পাৰে, সেইটো পিছৰ প্ৰজন্মতো দেখা দিয়ে। গতিকে এনেকুৱা ধৰণৰ কথা। আগৰ দিনৰ যেতিয়া আমাৰ ককা আইতা বা আগৰ মানুহবিলাক আছিলে, তেতিয়া যিকোনো ক্ষেত্ৰতে বংশটো চাইছিলে যে বংশটো কেনেকুৱা। এইকাৰণে হয়তো চাইণ্টিফিকভাৱে যদি চাব গ'লে এইটোৱে কাৰণে, কাৰণ বংশৰ পৰা আমি বহুত বস্তু আমি আহৰণ কৰোঁ, পূৰ্বপুৰুষৰ পৰা আমি ষ্টেপ বাই ষ্টেপ আহৰণ কৰোঁ, আৰু আমিও পিছৰ প্ৰজন্মক দি যাম। গতিকে এইটো এটা জৈৱিক দিশ আছে। জৈৱিক দিশটোৰ আলোচনা কৰিবলৈ আছে, কিন্তু আমি যেতিয়া ষ্টেপ বাই ষ্টেপ প্ৰি নেটেল ষ্টেজ আছে এইবোৰ যেতিয়া আলোচনা কৰিম তেতিয়া আকৌ ভালকৈ ধুনীয়াকৈ পাম। বাকী থাকিল পৰিৱেশ, আৱেগিক আৰু মানসিক প্ৰভাৱ। এই চাৰিওটা আৰু ইয়াৰ ওপৰতো আছে। এইখিনি আমি পিছত যেতিয়া বিকাশৰ স্তৰসমূহ কৈশোৰকাল, বাল্যকাল, তাতে এই প্ৰভাৱকেইটা গোটেইখিনি ধুনীয়াকৈ দিয়া আছে। এইখিনিয়ে পঢ়িব লাগিব। যেতিয়া শাৰীৰিক বৈশিষ্ট্য পঢ়িম
আৱেগিক বৈশিষ্ট্য পঢ়িম তেতিয়া এই প্ৰভাৱবিলাকৰ কথা প্ৰতিটো স্তৰ হিচাপে কেনেকুৱা হয় সেইখিনিৰ কথা আমি গম পাম এতিয়া কিছুমান প্ৰশ্ন আছে প্ৰশ্ন চাই লওঁ আহক First question to dia আছে what is development বিকাশ কি the process by which an organism human or animal grows and changes through its lifespan next to dia আছে the first 5 years of life the process of growth from infancy through adolescence আৰু fourth option দিয়া আছে all of the above অৰ্থাৎ বিকাশ কি প্ৰথমটো কৈছে যে এনেকুৱা এটা process যিটো মানুহ আৰু জন্তু দুইটা মিলি কৈছে যে যিটো আমাৰ কি হয় গোটেই জীৱন জুৰি প্ৰক্ৰিয়াটো চলি থাকে তাৰ পিছত কৈছে নেক্সট অপশনটোত কৈছে যে প্ৰথম 5 জন্মৰ পৰা প্ৰথম 5 বছৰ নেক্সট থাৰ্ডটোত কৈছে ইনফেন্সি অৰ্থাৎ শৈশৱ কালৰ পৰা এডোলেঞ্চেছ কৈশোৰ কাললৈকে আৰু ফৰ্থ অপশনটোত কৈছে অল অফ দ্য এভভ গতিকে আমি আগত কৰা আলোচনাৰ পৰা গমে পালো যে বিকাশ মানে হল কি জন্মৰ পৰা মৃত্যুলৈকে অবিৰত নিৰন্তৰভাৱে চলি থকা এটা প্ৰক্ৰিয়া ইয়াত বৃদ্ধি সামাজিক নৈতিক আৱেগিক সকলোখিনি আমাৰ বিকাশৰ ভিতৰত আহি পৰিব ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো চাওঁ Which one of the following indicate child physical growth? এটা child দিয়া আছে হিউমেনো দিব পাৰে গতিকে শিশুৰ দৈহিক বৃদ্ধিটো কোনটোৱে বুজাব কোৱান্টিটিভ বুজাব নেগেটিভে বুজাব কোৱালিটিভে বুজাব পজিটিভে বুজাব আমি গমে পাম যেতিয়া গ্ৰোথৰ কথা আহিব গ্ৰোথ অৰ্থাৎ বৃদ্ধি অকল দৈহিক ক্ষেত্ৰত জৈৱিক আৰু দৈহিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু দৈহিক ক্ষেত্ৰত হ'লে আমি আমাৰ নিজৰ দেহটো গম পাওঁ দেখা পাওঁ কিমান হাত দীঘল কিমান মাংসবী কিমান ওজন আছে কিমান উচ্চতা আমি সব দেখা পাওঁ আৰু দেখা পালে আমি জুখিব পাৰিম গতিকে এইটো হ'ব আমাৰ কি কোৱান্টিটিভ অৰ্থাৎ সংখ্যাগত প্ৰশ্নৰ উত্তৰ আপোনালোকৰ পৰা আশা কৰিলোঁ আপোনালোকে এইটো প্ৰশ্ন দিব মোক হোৱাট ইজ দ্য ইউনিট অফ হেৰিডিটি জিন হ'ব ক্ৰমজম জাইগট হ'ব ফাৰ্টিলাইজেল হ'ব এইটো কমেণ্ট বক্সত জনাব এই প্ৰশ্নটোৰ উত্তৰৰ লগতে আপোনাৰ মতামতো জনাব নেক্সট ভিডিঅ' মেচুৰিটি আৰু টাইপছ অফ ডেভেলপমেণ্টৰ ওপৰত হ'ব টাইপছ অফ ডেভেলপমেণ্টৰ যিটো ফিজিকেল ভাগটো থাকিব তাত আমি মটৰৰ পৰা আৰম্ভ কৰি ফাইন যিখিনি আহি পৰে আমাৰ পৰীক্ষাত লগাকৈ গোটেইখিনি আলোচনা কৰিম আৰু এইখিনি যিহেতু আমি গ্ৰোথটো আমাৰ স্পেচিয়েল টেটে হওক বা MELP যিখিনি হ'ব এইখিনি আমাৰ বেছিকখিনি মেইন পাৰ্ট গতিকে এইখিনি গোটেইখিনি পাৰ্টিচিপেটৰ কাৰণে প্ৰয়োজনীয় যিবিলাকে পাৰ্টিচিপেট কৰিব এক্সামত গতিকে সকলোৱে চাব পাৰিব শেষত এডুব্লগ চেনেলটো চোৱাৰ বাবে অশেষ ধন্যবাদ এতিয়ালৈকে যদি এডুব্লগ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আমাৰ টিমৰ সংখ্যাও বাঢ়ি গৈ থাকে শেষত সকলোকে ভগৱানে ভালে ৰাখক কুশলে ৰাখক তাৰে কাম